লক্ষ্মী পূজাৰ দিনা মহিলাসকলে চাদৰৰ আঁচলত বান্ধি লওক এইকেইটা বস্তু। দূৰ হ'ব সকলো দুখ কষ্ট। হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ বিশেষ গুৰুত্বৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। এই দিনটোত লক্ষ্মী দেৱীক সঠিকভাৱে পূজা কৰিলে এজন ব্যক্তিয়ে আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব পাৰে আৰু জীৱনৰ সমস্যাও দূৰ কৰিব পাৰে। হিন্দুসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ দীপাৱলী এইবাৰ 12 নৱেম্বৰ দেওবাৰে পৰিছে। এই দিনটোত প্ৰদোষকালত লক্ষ্মী দেৱীক পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই দিন ৰাতি দেৱী লক্ষ্মীয়ে পৃথিৱী ভ্ৰমণ কৰে। এতিয়া এনে অৱস্থাত সেই দিনটোত লক্ষ্মী দেৱীক পূজা কৰি থকা মহিলাসকলক পূজাৰ সময়ত কিছু জ্যোতিষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে আৰু এই বিশেষ ব্যৱস্থাকেইটা গ্ৰহণ কৰিলে মহিলাসকলে লাভ কৰিব শুভ ফল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদিহে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। গতিকে পলম নকৰি বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। নাম্বাৰ 1, চাদৰৰ আঁচলত দুবৰি বন বান্ধি ৰাখিব লাগে। লক্ষ্মী দেৱীক পূজা কৰি থকা মহিলাসকলে পূজাৰ সময়ত দুবৰিক নিজৰ চাদৰৰ আঁচলত বান্ধি ৰাখিব লাগে। কোৱা হয় যে দুবৰি বন ভগৱান গণেশৰ অতি প্ৰিয় আৰু য'ত লক্ষ্মী দেৱীক পূজা কৰা হয় বাপ্পায়ো তাত বাস কৰে আৰু তেওঁৰ কৃপাত মানুহে সুখ সমৃদ্ধিৰ লগতে ধন সম্পত্তিও প্ৰাপ্তি হয়। সেয়ে বিবাহিত মহিলাসকলে নিজৰ চাদৰৰ আঁচলত দুবৰি বন বান্ধি ৰাখিব লাগে। নাম্বাৰ 2, চাদৰৰ আঁচলত চাউল আৰু সেন্দুৰ ৰাখক। যদি আপুনি দেৱী লক্ষ্মীৰ আশীৰ্বাদ পাব বিচাৰে তেন্তে লক্ষ্মী পূজাৰ দিনা বিবাহিত মহিলাসকলে নিজৰ চাদৰৰ আঁচলত চাউল আৰু সেন্দুৰ বান্ধি ৰাখিব লাগে। এনে কৰিলে আপোনাৰ বিবাহিত জীৱনত সুখ থাকিব পাৰে আৰু আপুনি শুভ ফল লাভ কৰিব পাৰে। নাম্বাৰ 3, ৰূপৰ মুদ্ৰা চাদৰৰ আঁচলত বান্ধি ৰাখিব লাগে। যদি আপুনি সদায় আৰ্থিক সংকটৰ সন্মুখীন হয় তেন্তে আপোনাৰ চাদৰৰ আঁচলত ৰূপৰ মুদ্ৰা এটা বান্ধি ৰাখক। ইয়াৰ দ্বাৰা আপুনি শুক্ৰ দোষৰ পৰাও মুক্তি পাব পাৰে আৰু আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব। নাম্বাৰ 4, চাদৰৰ আঁচলত টকা ৰাখক। আপোনাৰ চাদৰৰ আঁচলত 11, 21, 51 বা 100 টকা ৰাখক। ইয়াৰ লগে লগে আপোনাৰ ঘৰলৈ সদায় ধন সম্পত্তি আহিব আৰু আপুনিও লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব। ইয়াৰ উপৰিও পৰিয়ালত চলি থকা সকলো সমস্যাৰ পৰা সকাহ পাব পাৰি আৰু স্বাস্থ্যৰ উন্নতিও হ'ব পাৰে। নাম্বাৰ 5, চাদৰৰ আঁচলত হালধীয়া অক্ষত ৰাখক। এনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদো প্ৰাপ্তি হ'ব। লগতে মানুহৰ সকলো কাম শুভ হ'ব। লক্ষ্মী পূজাৰ দিনা মহিলাসকলে এইবোৰ বস্তু নিজৰ চাদৰৰ আঁচলত বান্ধি ৰাখিব লাগিব আৰু ইয়াত উল্লেখ কৰা কথাবোৰ বিশেষ গুৰুত্ব দিব লাগিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ কথাখিনিৰ পৰা আপুনি যথেষ্টখিনি উপকৃত হ'ব। যদিহে অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধু বৰ্গৰ মাজত এই ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। গতিকে আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।